11 ডে উপলক্ষে আমাৰ মানাহ অভয়াৰণ্যৰ বাহবাৰী ৰেঞ্জৰ অন্তৰ্গত মহল কেম্পত আমি উদযাপন কৰিবলৈ লৈছোঁ। ইয়াৰ প্ৰথম কাৰ্যসূচী হিচাপে হাতী স্বাস্থ্য পৰীক্ষা, হাতী মাউতবিলাকক স্বাস্থ্য পৰীক্ষা, আমাৰ ডক্টৰসকল আহি পাব। তাৰপিছত অলপ পূজা বটল আছে, হাতীৰ খাদ্য দিয়া। বিশেষকৈ আমাৰ মেন এলিফেণ্ট কনফ্লিক্ট এই সম্পৰ্কে সজাগতা আমি EDC সকলক মাতিছোঁ। তেওঁলোকক সজাগতা কৰাৰ লক্ষ্যৰে আমি এই এলিফেণ্ট ডে ইয়াতে পালন কৰিবলৈ লৈছোঁ। মানাহত পাণবাৰী, ভূঞাপাৰা, বাঁশবাৰী আমি পালন কৰিছোঁ। আজি ৱৰ্ল্ড এলিফেণ্ট ডে হিচাপে আমাৰ মানসৰ বাঁশবাৰী আণ্ডাৰতো আমি উদযাপন কৰিছোঁ। এই হাতী দিৱস উপলক্ষে আমি প্ৰথমতে হাতী পূজা কৰি এইখিনি খাদ্য দিছোঁ। তাৰপিছত আমাৰ যিখিনি হাতীৰ ষ্টাফ আছে বা লগতে ষ্টাফ আছে সেইখিনি তেখেতলোকক হেল্থ চেকআপ এটা কৰা হ'ব। তাৰ লগতে হেল্থ চেকআপৰ লগতে আমাৰ যিটো মেডিকেটেড আঁঠুৱা বুলি কয়, হেল্থ ডিপাৰ্টমেণ্টৰ পৰা ছাপ্লাই কৰে, সেইটো আমি বিতৰণ কৰিম। তাৰ লগতে আমাৰ যিখিনি দাঁতিকাষৰীয়া স্কুল আছে, স্কুলে আমি প্লেচ টেকিং যিটো আমি শপত গ্ৰহণ কৰা হয় যাতে হাতীৰ সুৰক্ষাৰ্থে সকলোৱে আগবাঢ়ি আহে। বৰ্তমান আমাৰ এষ্টিমেট হেৰিটো প্ৰকাশ পোৱা নাই, যোৱাবাৰ আমি হেৰি কৰা তো আমি পঠাই দিছোঁ। আমি আশা কৰোঁ সোনকালে হাতীৰ সংখ্যা যিমান হৈছে সেইটো প্ৰকাশ পাব বুলি আমি আশা কৰি আছোঁ। হাতীৰ সংখ্যা আগতকৈ বৃদ্ধি হ'ব লাগে, যিটো আমি হিচাপ কৰিব পাইছোঁ। টোটেল লাগে।